এতিয়া 10টা ঘূৰাই এনেকুৱা ঘূৰাই পঠাইছোঁ মই এইটোৱে কৈছোঁ ছাৰ হিমন্ত ছাৰক কেলৈ বন্ধ কৰিছে এইটো কিন্তু ভুল হৈছে ছাৰ তো গাইজ বিগ ব্ৰেকিং নিউজ এনেকুৱা নিউজ এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব কোনো ভিডিঅ'টো স্কিপ নকৰিব বহুত ইম্পৰ্টেণ্ট হয় এইটো সকলো মানুহৰ কাৰণে ইম্পৰ্টেণ্ট হয় অকল হিন্দু মুছলমান বুলি কথা নাই সকলো মানুহৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আগতে আপোনালোকে এই নিউজটো অকণমান চাই লওক তাৰ কি নহ'ল নি নাই হোৱা এতিয়া কি ঘৰত লৈ গৈছে বিক্ৰী নাই কেলৈ হিমন্ত ছাৰে মই এইটোৱে কৈছোঁ আৰু মোৰ এইটোৱে কথা আৰু ক'বলৈ নাই আৰু আপোনাৰ গৰু বিক্ৰী নাই হোৱা নাই হোৱা নিশ্চয় এই নিউজটো চালে আৰু এই নিউজটো চাই আপোনালোকে কি গম পালে কি বুজি পালে সেইটো মই গম নাপাওঁ কিন্তু মই বুজি পোৱা কথাখিনি আপোনালোকক কৈ আছোঁ আৰু এই নিউজটো হৈছে লখিমপুৰৰ হয় আৰু লখিমপুৰৰ বগী নদীত এখন বোলে বজাৰ আছে সেই বজাৰৰ নিউজ হয় এইটো আৰু বজাৰত গৰু বিক্ৰী কৰিব আহিছে হিন্দু অসমীয়া মানুহ আৰু যিকেইজন মানুহ কথা পাতিছে নিউজত আৰু সেই মানুহকেইজন হৈছে হিন্দু অসমীয়া মানুহ হয় আপোনালোকে চিন্তা কৰক আপোনালোকে নাভাবিব এইকেইজন মুছলমান মানুহ বুলি আৰু মই এটা কাৰণতে মই এই কথাটো কৈছোঁ আৰু বহুত হিন্দু মানুহে ভাবি আছে বোলে গো মাংসটো বন্ধ কৰিলে মুছলমানৰ ক্ষতি হ'ব কিন্তু এইটো সম্পূৰ্ণ মিছা কথা সম্পূৰ্ণ ভুল ধাৰণা এটা লৈ আছে আপোনালোকে আৰু গো মাংসটো বন্ধ কৰিলে মুছলমান মানুহৰ ক্ষতি নহয় গো মাংসটো বন্ধ কৰিলে বিজেপি চৰকাৰখনৰ লাভ হ'ব নিশ্চয় আপোনালোকে ধৰিব পাৰিছেনে নাই মই গম নাপাওঁ মই কিন্তু ধৰিব পাৰিছোঁ এইটো হৈছে আমাৰ হিমন্ত চৰকাৰখনৰ সম্পূৰ্ণ ৰাজনীতি গো মাংসটো বন্ধ কৰাটো হৈছে শ্যাম ছাৰৰ ৰাজনীতি আপোনালোকে কি ভাবিছে নাজানো কাৰণ গো মাংসটো আমাৰ মুছলমানৰ কোনো বাধ্যতামূলক বস্তু নহয় এইটো কাৰণ গো মাংসটো বন্ধ কৰিলে যে আমাৰ মুছলমানৰ ক্ষতি হ'ব এইটো কোনো ধৰণৰ চেপ্টাৰে নহয় গতিকে আৰু ক্ষতি হ'ব নিশ্চয় ক্ষতি হ'ব কিন্তু মুছলমানৰ ক্ষতি নহয় অকল সকলো মানুহৰে ক্ষতি হ'ব এটা কাৰণ কৈছোঁ আজি নিশ্চয় দেখা পালে আপোনালোকে বজাৰত গৰু বিক্ৰী কৰিব আহিছে হিন্দু অসমীয়া মানুহকেইজনে গৰু বিক্ৰী কৰিব পৰা নাই সাধাৰণ গোপালক কেইজনে সাধাৰণ গোপালক বুলি মই এটা কাৰণতে কৈছোঁ নিশ্চয় গৰীব মানুহ হয় যোনে গৰু চাৰে যোনে খেতি কৰে নিশ্চয় গৰীব মানুহে কৰে ধনী মানুহে কোনো দিনো গৰু নাৰাখে আৰু খেতি নকৰে আৰু সেইকাৰণে মই কৈছোঁ আৰু এটা অত্যাধিক বেছি ক্ষতি হ'লেই কিন্তু গৰীব মানুহৰ ক্ষতি হ'ব সকলো জাতিৰে ক্ষতি হ'ব অকল এটা জাতিৰ ক্ষতি নহয় সকলো জাতিৰে ক্ষতি হ'ব গতিকে মই এই ভিডিঅ'টো এটা কাৰণতে বনাব লগা হ'ল কাৰণ বহুত ৰাজনীতিবিদসকলে বা বহুত হিন্দু অসমীয়া মানুহ ভাইসকলে ভাবি আছে মুছলমান মানুহৰ ক্ষতি হৈ আছে গতিকে আমাৰ ক্ষতি হোৱা নাই নে প্ৰুফ মই দেখুৱাই দিলোঁ আপোনালোকক এনেকুৱা অকল লখিমপুৰত নহয় আমাৰ অল অসমত এনেকুৱা কণ্ডিশ্যন হৈ আছে হয়তো আজি নিউজত লখিমপুৰৰ নিউজটো আজি পালোঁ নেক্সট টাইম কিজানি আমাৰ অসমৰ প্ৰত্যেকখন বজাৰৰে নিউজ পাম গতিকে চাই থাকক আপোনালোকে মোৰ ভিডিঅ'বিলাক যিমানটা নিউজ পাওঁ সিমানটাই মই তাৰমানে প্ৰতিবাদ কৰি যাম ছ'চিয়েল মিডিয়াৰ যোগেদি আৰু যিসকল ৰাজনীতিবিদসকলে ছ'চিয়েল মিডিয়াত মানে এইবাৰ আবুল তাবুল বকি থাকে সেইবিলাকক সতৰ্ক কৰি দিছোঁ আমাৰ গৰীব জনসাধাৰণখিনিৰ আপোনালোকে ক্ষতি নকৰিব গতিকে সকলো জনসাধাৰণে এটা সজাগ হোৱাটো ভাল মই এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ আপোনালোকক সজাগ কৰাৰ কাৰণে বনাইছোঁ ৰাজনীতিবিদসকলে নিজৰ লাভৰ কাৰণে কিছুমান কাম কৰি পেলায় কিন্তু আমি সেই কথাখিনি সদায় বুজি পাব লাগে যে যি নহওক আজি মোৰ ভিডিঅ'টো এইখিনিয়ে জয় হিন্দ জয় অসম মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব